চলিত বৰ্ষৰ অৰ্থাৎ 2020 আপোনাৰ গাঁৱৰ বা আপোনাৰ অঞ্চলৰ বা আপোনাৰ পঞ্চায়তৰ ভোটাৰ লিষ্টখন আপোনাৰ হাতত নাই নেকি? এই লিষ্টখন আপোনাৰ খুবেই প্ৰয়োজন হৈছে নেকি? লিষ্টখন আপুনি কাৰোবাক বিচাৰি পোৱা নাই নেকি? তেন্তে আপুনি আৰু চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। এই ভোটাৰ লিষ্টখন আপুনি আপোনাৰ ইণ্টাৰনেটৰ মাধ্যমেৰে কেনেকৈ আপোনাৰ মোবাইলত ডাউনলোড কৰি ল'ব পাৰে সেই বিষয়ে আজি এই ভিডিঅ'ত কথা পাতিম। তেন্তে নমস্কাৰ বন্ধুসকল, মই কাকু, মোৰ এই চেনেল কাকুৰ গৈলৈ আপোনাৰ সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। মই আজি 2020 বৰ্ষৰ চলিত বৰ্ষৰ এই ভোটাৰ লিষ্টখন কেনেকৈ আপুনি ইণ্টাৰনেটৰ মাধ্যমেৰে আপোনাৰ মোবাইলতে কেনেকৈ ডাউনলোড কৰিব পাৰে সেই বিষয়ে কথা পাতিম। তেন্তে বলকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ, কিনো আছে ভিডিঅ'টোত চাওঁগৈ। বলক। বন্ধু বান্ধৱীসকল, আপোনালোকে জানে এইটো যে অনলাইন প্ৰক্ৰিয়া, গতিকেলৈ মানে কি ইণ্টাৰনেটৰ ওপৰত বেছ কৰে। গতিকেলৈ আপোনালোকে পোনপ্ৰথমে নিজৰ ডাটাটো অন কৰি ল'ব লাগিব। ডাটাটো অন কৰি লোৱাৰ পিছত যিহেতু ইণ্টাৰনেটৰ লগত সংযুক্ত হ'ব, সেইটো ডাটাটো অন কৰি ল'ব লাগিব। তাৰপিছত আপোনালোকে নিজৰ যিটো গুগল ক্ৰমটো অন কৰিব লাগিব। মই ক্ৰমটো অন কৰিছোঁ। তাত ৱেব এড্ৰেছত লিখিব লাগিব আপোনালোকে www.nvsp.in। এইটো ছাইটটো লিখি পিনি চাৰ্চ কৰিব লাগিব। চাৰ্চ কৰি দিয়াৰ পিছত এনেকুৱা এটা দেখিবলৈ পাব, এইখিনি আহিব। এইখিনি আপোনালোকে একো কৰিব নালাগে। আপুনি তললৈ গৈ পিনি এই যিটো ডাউনলোড ইলেক্ট্ৰল PDF, এইটোত আপোনালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াত আপোনালোকৰ চিলেক্ট কৰিবলৈ আহিব। ইয়াত আহিছে চিলেক্ট ষ্টেট, নিজৰ ৰাজ্যখন আপোনালোকে চিলেক্ট কৰিলে। আছাম, মোৰ যিহেতু আছাম, গতিকে মই আছাম চিলেক্ট কৰিলোঁ। চিলেক্ট কৰি পিনি ইয়াত গ' অপশ্যনটো দিব। এই গ' অপশ্যনটোত ক্লিক কৰিব লাগিব। ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা এখন দিব, এইখন ফিল আপ কৰিব লাগিব আপোনালোকে। ইয়াত দিব লাগিব নিজৰ ডিষ্ট্ৰিক্টৰ নাম। মোৰ যিহেতু শিৱসাগৰ ডিষ্ট্ৰিক্ট, গতিকে মই শিৱসাগৰ ডিষ্ট্ৰিক্ট দি দিলোঁ। তাৰপিছত লাক নেম, চিলেক্ট লাক নেম। ইয়াত আপোনালোকৰ যিটো লাক, তাৰপিছত দিব লাগিব আপোনালোকৰ নিজৰ লাকটো। মোৰ লাকটো যিহেতু 103 নং আমগুৰি, গতিকে মই ইয়াত ক্লিক কৰি দিলোঁ। তাৰপিছত আহিলে পলিং ষ্টেচন, মানে আপোনালোকে য'ত ভোট দিয়ে, যোনটো চেণ্টাৰত ভোট দিয়ে, তাৰ এড্ৰেছটো দিব লাগিব। তাৰ এড্ৰেছ মানে গোটেই লিষ্টখন আহি যাব আপোনালোকে ইয়াত। লিষ্টখন কোনটো আপোনালোকৰ হয় সেইটো আপোনালোকে দি দিব। যোনটো মানে ভোটাৰ চেণ্টাৰ, সেই চেণ্টাৰটোৰ নাম দি দিব। মোৰ যিহেতু এইটো দি দিলোঁ মই। তাৰপিছত আহিলে আপোনাৰ মাদাৰ ৰোল এণ্ড ছাপ্লিমেণ্ট। মাদাৰ ৰোল মানে হ'ল গোটেই লিষ্টখন আহিব, যোনটো চেণ্টাৰত আপোনালোকে ভোট দিয়ে, সেই মাদাৰ ৰোলত ক্লিক কৰিলে সেই গোটেই চেণ্টাৰটোৰ লিষ্টখন আহিব। আৰু যিটো ছাপ্লিমেণ্ট বুলি কয়, সেই ছাপ্লিমেণ্টটো হ'ল যিখিনি শুধৰণি কৰিছিলে বা যিখিনি নতুনকৈ নাম দিছিলে, সেই নামখিনি, অকল সেই নামখিনি আহিব। তো মই মাদাৰ ৰোলটো চাম। মাদাৰ ৰোলটো চালে মানে ইয়াত কি হ'ব, যিটো মাদাৰ ৰোল গোটেই মানে চেণ্টাৰটোৰ লিষ্টখন আহিব। সেইটো মই মাদাৰ ৰোল দিলোঁ। আৰু ইয়াত এতিয়া আপোনালোকৰ এটা মেথছ দিব, মেথছটো ফিল আপ কৰিব লাগে। ইয়াত দিছে 85+2। 85+2 কি হয়, 87 দি দিলোঁ। তাৰপিছত ভিউ ৰুল বুলি আছে, ভিউ ৰুলটোত আপোনালোকে ক্লিক কৰি দিব লাগিব। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত ডাউনলোড হৈ যাব। ডাউনলোড অপশ্যনটো আহিলে ডাউনলোড দি দিলোঁ। তাৰপিছত আপোনাৰ যি ডাউনলোড হ'ল, ডাউনলোডটো চাব পাৰিব। সেইটো মোৰ ডাউনলোড হৈ গ'ল। তো মই ক্লিক কৰি দিলোঁ। গোটেই লিষ্টখন ইয়াত এনেকৈ আহি যাব। গোটেই লিষ্টখন মই চাব পাৰিম, মানে ভোটাৰ তালিকাখন 2020 ভোটাৰ তালিকাখন গোটেইখন মই ইয়াত আহি গ'ল। মানে চেণ্টাৰ, যিটো পুলিং ষ্টেচন, যোনটো চেণ্টাৰত ভোট দিয়ে, সেই চেণ্টাৰটো গোটেই লিষ্টখন আহি গ'ল ইয়াত। ইয়াত নিজে বাচি পিনি নিজৰটো চাই ল'ব পাৰিব। তাৰপিছত আৰু এটা দেখাই দিছোঁ আপোনালোকক, যিটো ছাপ্লিমেণ্ট বুলি আছিলে, সেই ছাপ্লিমেণ্ট যিখিনি মানে নতুনকৈ শুধৰণি কৰিছিলে বা নতুনকৈ নাম ভৰাইছিলে, সেইখিনি চালে মানে ছাপ্লিমেণ্ট ৰুল ইয়াত ক্লিক কৰিব লাগিব। আৰু এই মেথছটো ফিল আপ কৰি দিব লাগিব। ইয়াত দিছে 72+6, 72+6, 72+6 হ'ল কি 78। আৰু ভিউ ৰুলত মই ক্লিক কৰি দিলোঁ। ডাউনলোড দি দিলোঁ। ডাউনলোড হৈ গ'ল। সেইটো মই চাব পাৰোঁ। যিখিনি মানুহ শুধৰণি কৰিছিলে বা নতুনকৈ নাম ভৰাইছিলে, সেইখিনি আহিব ইয়াত ছাপ্লিমেণ্ট ৰুলত। সেইখিনি আছিলে আজি। শেষত বন্ধু বান্ধৱীসকল, মই আপোনালোকক এটা ৰিকুৱেষ্ট কৰোঁ যে
মোৰ এই চেনেলটো যিহেতু নতুন, গতিকে আপোনালোক সকলোৱে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি মোক অলপ সহায় কৰক। যদি ভিডিঅ'বোৰ চাই ভাল পায় তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট আদিবোৰ কৰক। তেন্তে আজিলৈ এৰিছোঁ ইমানতে। ধন্যবাদ।